ছাৰ অহা হ'লে সেৱা এটাকে কৈ যাব পাৰিলো হয়। কৃষ্ণ ঐ ছাৰ আহিলে। ঐ কৃষ্ণ কি হৈছে? নহয় মানে বাতি চালনা কৰিবলৈ যাওঁ যে এফালে। ছাৰ এনেকে চেপা মাৰি নধৰিব, মোৰলৈ তেজটো নাপায় ছাৰ। ছাৰ আমি বাহিৰত চাই আহিছো, একোতো হাল্লা হোৱা নাই। চুপ থাকা। তুমি ছাৰৰ মূৰটো কিয় গম কৰি থাকা? ছাৰ এনেকে কিমান দূৰলৈকে নিব ছাৰ? আৰে ঘটনাটো কি? ছাৰ ঐ কি এখন? এইখন দেখুৱাবলৈ আপুনি ফূৰ্তিটা মোক লৈ আহিছে। হে ভগৱান, মইতো ভয়ে খাইছিলো নহয়। ছাৰ মই তোক সুধিছো কি এখন? ছাৰ এখন বাতি চালনাৰ পোষ্টাৰ। গোটেই চিঠিত মাৰিছ? ছাৰ এবাৰ প্ৰচাৰটোত গুৰুত্ব দিছো। মাৰি হাৰ্দি গুড়া কৰি পেলাম। এইখন কিয় ফালিলে ছাৰ? How disgusting, sir. বিশ্বরে সন্দেশ। স্যার আমি মানে বিষ্ণু প্রসাদ রাভাদেব। মাথাটো এনেই গৰম হৈ আছে। ছাৰ শুনকচোন, আপুনি এইটো ষ্টেপ কিয় ল'লেনো? সারি স্টেপ লোৱা নাই নহয়, আমি স্টেপ লৈছো। বিশ্বরে সন্দেশ। ছাৰ মই মানে বাতি চালনা প্ৰচাৰ প্ৰসাৰ গুৰুত্ব দি কামটো কৰিছিলো এইবাৰ। আপুনি এইটো ষ্টেপ কিয় ল'লে ছাৰ? প্ৰচাৰ প্ৰসাৰ তোৰ মূৰটো যি কৰ কৰ, কিন্তু কেয়াৰ অফ বেহাৰবাৰী আউটপোষ্ট বুলি তই কিয় লিখিবি? কোন অধিকাৰ পালি তই? মানে ছাৰ বেহাৰবাৰী আউটপোষ্টখন হ'ল মোৰ জীৱ, আৰু মই হ'লো কলিজা। কলিজা? হে কলিজা? ছাৰ ব্লাডটো নাপায়গে। ওলা ওলা, মোৰ থানাত আৰু নেক্সট টাইম ভৰি নিদিবি, ভাঙি দিম ভৰি তোৰ। বিশ্বরে সন্দেশ সন্দেশ আনন্দে আনন্দে। চোৱাদে, ডেমক্ৰেচিৰ মিনিঙে হৈছে পাব্লিক, মানে পিপল, অৰ্থাৎ জনসাধাৰণ। আপুনি মোৰ পলিটিকেল সায়েন্সৰ ক্লাছ লৈছে? এই ইলেকশ্যনৰ ৰিজাল্টৰ কেলকুলেশ্যনটো মই তোমাক বুজাই দিছোঁ। এতিয়া চাবা হা, আমাৰ 126টা হ'ল বিধানসভা সমষ্টি আৰু 14টা হ'ল তোমাৰ লোকসভা সমষ্টি। এই পপুলেশ্যনটো হৈছে। ইমান জোৰত কামোৰ দিব পাৰেনে আপুনি? কিয়? কিয় ইমান গেলা গৰমতে ইলেকশ্যনৰ এইবোৰ হিচাপ লৈ থাকিব পাৰোঁ নেকি মই? হয় নেকি? এক ছেকেণ্ড, এইটো ক'ৰবাত গাঁতত সোমাই নমৰেকে কেলে এইটো দেখিবলৈ মন নাযায় মানে। ডিঙিডাল একদম জঠৰ হৈ গৈছে। ভাল পাইছো, বিৰাট ভাল পাইছো। তোমাক গুলিয়াই মাৰি পেলাব লাগিছিল। কেনেকুৱা ছোৱালী বাৰু তুমি? তোমাৰ হ'ব লগা পতি দেৱতাক তুমি গুলিয়াই মাৰাৰ কথা কোৱা? কোনটো এংগলৰ পৰা তুমি মোৰ হ'ব লগা পতি দেৱতা? হা, এতিয়া নহ'লেও 2 বছৰ পিছততো হ'ম। 2 বছৰ বাদ দিয়া, 2 জনমৰ পাছতো সেয়া নেচেল। ধুনু কিয়? এই বাতি চলোৱা মানুহৰ নামত মই সেন্দুৰ লোৱাত নাই নহয়, অসম্ভৱ। হয় নেকি? এগিলাচ নেমু চৰ্বত ফ্ৰিজৰ পানীয়ে নেমু চেপি তৈয়াৰ কৰিছে। নিজে বনাইছোঁ। নহয় আজিলৈকেতো আপোনালোকৰ ঘৰলৈ বহুত দিন আহিছো, আগতেতো কেতিয়াও এনেকে খোৱা মনত নপৰে, আজি কিয় খোৱালে? এই তুমি কোৱা নাছিলা এই গৰম মানে গেলা গৰমত ইলেকশ্যনৰ অংক শুনিব নোৱাৰা বোলে? তাৰমানে মই নেমু চৰ্বত খাই হ'লেও আপোনাৰ এই ইলেকশ্যনৰ অংক মই শুনিব লাগিব। বাকলি মই চৰ্বতে নাখাওঁ, তেতিয়া কি হ'ব? আৰে কি হ'ল? কৃষ্ণ কি কৰা? ধূলি কেলে হানিছা? তুমি মোৰ নামৰ সেন্দুৰ নোলোৱাটো? নলওঁ। তেতিয়াহ'লে ধূলি অকতো ক্ষীৰত ল'ব পাৰিবা। পাগল নেকি তুমি? একো নহয়, তুমি অকল ল'লে কি? মাথাটো বেয়া বলিয়া কি দিছ তই? চাও এই পাগলটো কেলে আহে বাৰু ইয়ালে? সেই সৰ্বনাশ আজি। ক'ত পলাই হাৰিবি তই? তোক ৰ'বলৈ কৈছো নে নাই?
পাছে পাছে দৌৰি নাহিবা কিন্তু মই কৈ দিলোঁ ভালে ভালে মন্ত্ৰ মাৰি দিম একে হাউচকে কাছ বনাই দিম কিন্তু মই কৈ দিলোঁ এই তোৰ আজি তন্ত্ৰ মন্ত্ৰলে ভয় কৰা মানুহ নহয় এই বিউটি বাইলুং এইজনে কংসৰ নিচিনাকে হাঁহিছে দেখোন মই কংসই আজি তোক কেকে ছাৰে বচাব নোৱাৰে আজি এই বাইলুঙৰ গাত কংস আত্মা সোমালে ঐ বসুদেৱ কোন আছে বচাওক কোনেও বচাব নোৱাৰে মোৰ পৰা বসুদেৱ ৰ তোক ৰখিবলৈ কৈছো নে নাই কি হৈছে তোমাৰ কি হৈছে ফুপাই আছা যে ফেপাই ভাল লাগে পাগলে হ'ল নেকি ফুপাই ভাল লাগে মোৰ ফলি আছো মই ক'ত গলি আৰে এই টকজি মই কাক বিচাৰি আছা ও বিউটি ৰাকেশ জান খাই দিবা যি তাৰ মই কি কৰিলে সি নেহাৰ হিৰত ধুলি দিবলৈ লৈছে হেই হিৰোত হেন্দুৰহে দিয়ে সি ধুলি দিছে সেইটো কিন্তু বেয়া কাম কৰিছে হেন্দুৰ একটা কিনি দিব পাৰা নাই পাগল হৈছা তুমি অকমান টকজি পাবল দিয়া এইডাল জৰব কুবই মই ঐ কি হৈছে একো হোৱা নাই ব্ৰেইনটো উৰিল নেকি নাই উৰা কেছটো কি কেছ মই পিছত বুজাই আছো তুমি এডাল ধৰা মই বেলেগ এটা ব্যৱস্থা কৰি আহো কিবা ব্যৱস্থা কৰে মুকু দাদা কি হ'ব বাৰু সংখ্যাগৰিষ্ঠতা কোনেও নাপায় কোৱালিয়েশ্যন গভৰ্ণমেণ্ট হ'ব সৰু সৰু দলবিলাকৰ দাম বাঢ়িব এই মই আপোনাক ইলেকশ্যনৰ কথা সোধা নাই মোৰ কি হ'ব মানে তোমাৰ কি হ'ব এই তুমি যদি ইলেকশ্যনত উঠিলা হয় তোমাৰ ৰিজাল্টৰ অংক মই কৈ দিলোঁ হয় উফ ৰাম মুকু দাদা মই সেইটো সোধা নাই আপোনাক বিউটি বাই আহি এতিয়া মোক কি কৰিব চোৱা বিউটি অহা নহাৰ লগত ইলেকশ্যনৰ ৰিজাল্টৰ ডিপেণ্ড নহয় হেই মই আপোনাক ইলেকশ্যনৰ কথা সোধাই নাই এতিয়া ৰাকেশৰ লগত দেখাৰ পাছত বিউটি বাই এতিয়া কি ৰূপ ধৰিব উফ চব গম পাবি ভিতৰলৈ বৈ ভিতৰলৈ বৈ কিবা হ'ল বেগ ক'ত থলি তই বেগ ক'ত থলি এই কাপোৰ কানি কি আনিছিল চব ভৰা কিতাপ চিতাপ চব ভৰা কিয় ঘৰ যাব লাগিব তই ভৰা কিন্তু কিয় মোৰ পৰীক্ষা নাই নেকি দেখিছো তই কি পৰীক্ষা দি ফালিবি চব তই যা তই কাপোৰ আনকি যা মই ভৰাম তই নভৰালে কি হ'ল তোৰ মোবাইল পুৰা হৈ যাব তোৰ মোবাইল নাযাওঁ ক'তো নাযাওঁ মই তই চকু পাতি বহাব নালাগে উঠ কৈছো নে নাই কৈছো নে নাই চৰ খাবি কি হৈছে মানে এজনী মই ঘৰলৈ পঠিয়াই দিম নাযাওঁ মই মুকু দাদা তই নাযাওঁ ক'লে হ'ব নেকি ইয়াত ৰাকেশৰ লগত প্ৰেম কৰি থাকিব লাগে তোক হ'ব ভাই এতিয়া যাব নালাগে সকলো ঠিক হৈ যাব একো ঠিক হ'বলৈ নাই আৰু কেইদিনমান ইয়াত থাকিলে মান সন্মান চব চেচ কৰি পেলাব বৈ কণ্টিনিউ নকবি বৈ বুলি কৈছো নে নহয় নাযাওঁ চকু পানী বৈ নেদেখাবি ইমান দিনৰ পৰা বুজাই আছিলো নে নাই তোক আগতে ভণ্টিহঁতক তেতিয়াহে আহি থাকিব মোৰ ভণ্টি আজি যাব বৈ না তই তাৰমানে হা বিদায় ল'লে